বন্ধুসকল আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ শইকীয়া ব্লগছ। আজি ব্লগটো অকণমান ইউনিক হ'ব। ইউনিক কি কাৰণে, আজি হৈছে সৰস্বতী পূজা আৰু মই আছোঁ গুৱাহাটীত। চ' পোনপ্ৰথমে এতিয়া মই যাম মোৰ কলেজলৈ, তাৰপিছত বাকী দেখাম। চ' বৰ্তমান আহি পালোঁ নিজৰ কলেজত, প্ৰাগজ্যোতিষ কলেজলৈ সোমাই আহিছোঁ। চাওঁচোন ইয়াত কি দেখাব পাৰোঁ আপোনালোকক। চ' এইখিনিতে কি ক'ম, মানে সোমাই আহিলোঁ, ভিডিঅ' শ্বুট কৰিলোঁ, কিন্তু লাজতে মই মুখৰ পৰা একো মাতেই নোলালে। নাৰ্ভাছ কৰি গৈছিলোঁ মানে, সেইকাৰণে পাছত ৰেকৰ্ড কৰিছোঁ এতিয়া। আৰু চখ ভাল লাগিলে নিজৰ কলেজতে। ভাবিছিলোঁ দুই এষাৰমান সুধিম বুলি, কিন্তু নুসুধিলোঁ আৰু। ফাৰ্ষ্ট টাইমটো গালি চালি খাব মন নাছিলে আৰু সৰস্বতী পূজাৰ দিনাখন, সেইকাৰণে এনেকৈ তুলিলোঁ আৰু। জানো কিমানলৈকে মই দেখাব পাৰিছোঁ আপোনালোকক, চাওকচোন বাৰু। আৰু এওঁলোক হৈছে মোৰ জিঅ'লজি পাৰ্টনাৰ। এওঁলোক আকৌ বিজি আছিল চেল্ফি মৰাত, হ'লেও তুলিলোঁ আৰু তেনেকেই। ইয়াৰ পাছত কি হ'ল? পাছত হ'ল কি, খাবলৈ দিলে প্ৰসাদ, মানে সৰস্বতী মাৰ প্ৰসাদ। চ' বহিলোঁ খাবলৈ গৈ, অলপ বোলো ভিডিঅ' ৰেকৰ্ড কৰি লওঁ, উঠালোঁ। সকলো তেনেকৈ বহি আছিলে আৰু। চক তাৰপিছতনো কি আৰু, খাই বৈ যাওঁ বোলো কটনৰ পৰা আহোঁ, বেলেগ কলেজো অলপ ফুৰোঁ। চ' বৰ্তমান পাইছোঁহি কটনৰ গাৰ্লছ হোষ্টেলৰ ওচৰত। সোমাবলৈ দিয়া বুলি কৈছে, লগৰ এটাৰ লগত আহিছোঁ। এয়া দীঘলী পুখুৰী পাৰ, যাওঁচোন আহক, চাওঁগৈ কি আছে, কি হৈছে কি নাই। চ' কটনৰ এইটো কি হোষ্টেল হয়? এছ কে হোষ্টেলত আহিছোঁ। চ' যাওঁ, সোমাই যাওঁ। চ' সোমাই আহিলোঁ, বহুতসকল আছে ৰৈ মেলি। মইতো চিনি নাপাওঁ তেনেকৈ কাকো, আহিছোঁ আৰু চাওঁচোন কি হয়। চ' ইয়াতে সৰস্বতী মাক ৰাখিছে এছ কে হোষ্টেলৰ ভিতৰত। আহকচোন চাওঁগৈ, ভিতৰলৈ যাওঁ। বৰ ধুনীয়াকৈ সজাইছে দেই কটনত। বা প্ৰিপেৰেশ্যন কিন্তু ভাল কৰিছে দেই। ৱাও, চোন। চ' এইটোৱে হয় হোষ্টেলটো, য'ত ছাত্ৰীবিলাক থাকে। মই লাজ বেজকৈ কৰিছোঁ আৰু দেই, আপোনালোকৰ কাৰণে কৰিছোঁ যি কৰিছোঁ। সাহস গোটাইছোঁ কাৰণ অকলে আহিছোঁ। ইয়াতো মূৰ্তি লগাইছে তেওঁলোকে। চ' ভাল লাগিছে, পৰিৱেশটো বিৰাট ধুনীয়া আৰু। চ' ইয়াৰ পাছত গ'লোঁ হেণ্ডিক কলেজত, হেণ্ডিক গাৰ্লছ কলেজ। চ' চাওকচোন তাত মই কি উঠালোঁ, কি নাই। ঠিক আছে, এতিয়া লৈ যাওঁ আপোনালোকক হেণ্ডিক গাৰ্লছ কলেজত, ব'লক। চ' ভিৰ বহুত ভিৰ হৈছে ইয়াত দীঘলী পুখুৰী পাৰত। ছোৱালী ল'ৰা চব আছে। অলপ কমেডি হ'ব পাৰে দেই ভিডিঅ'টো। মোক ছোৱালী পাগল বুলি নাভাবিব আকৌ, মই ভিডিঅ'টো জাষ্ট বনাইছোঁ আপোনালোকৰ কাৰণে, সেইটোৱে। কথাটো হৈছে মই কণ্টেণ্ট বুলি ভাবি বনাইছোঁ এইটো দেই। এইপিনে যাওঁ ন, ব'ল। বহুত বেছি ভিৰ হৈছে আৰু ভালো লাগিছে চাই মেলি। এখনে হৈছে হেণ্ডিক গাৰ্লছ কলেজ। বাপৰে। চ' এতিয়া পাইছোঁ, এইটো কি হয়? কটনৰ কি ডিপাৰ্টমেণ্ট হয়? কটনৰ জুলজি ডিপাৰ্টমেণ্টত পাইছোঁ। চাওঁগৈ আহক, বহুত ধুনীয়াকৈ সজাইছে। প্ৰিপেৰেশ্যন কিন্তু বহুত ভাল কৰিছে। সেইপিনে যাব পাৰি নি ভিতৰত? মই বাৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত, কিন্তু ভাল লাগিছে পৰিৱেশটো। বহুত ধুনীয়াকৈ তেওঁলোকে হেৰি কৰিছে। চ' এইটো কি হয়? কি হোষ্টেল হয়? কি হয়?
SNBC ন চ' বৰ্তমান দিয়া SNBC হোষ্টেলৰ ভিতৰত কটনৰ কি বইজ নে গাৰ্লছৰ হয় এইটো বইজ হোষ্টেল হয় এইটো দেই ইয়াতো বৰ ধুনীয়াকৈ সজাইছে ভাল লাগিছে ভিৰ চব ভিৰ আল্টিমেট ভিৰ হৈছে এইটো ফুটভিল্লা হয় পালোহি গুৱাহাটী ইউনিভাৰ্চিটি এইটো এখন মোৰ পুৰণা ইউনিভাৰ্চিটি হয় মানে মই পঢ়িছিলোঁ আচলতে কিছুমান চাৰ্কামষ্টেঞ্চৰ কাৰণে এৰিবলগীয়া হ'ল আৰু পাৰ্চনেল হয় এইবিলাক আমি সৰস্বতী পূজাৰ কাৰণে আহিছোঁ আৰু এনেই ইয়াত ভিৰটো কম বেছি ডাঙৰ যে টাইমো হ'ল ন অলৰেডি 3:30 হ'ল মেমৰিজ মানে এইটো বহুত মেমৰিজ আছে ইয়াত ইউনিভাৰ্চিটিত আৰ্টছ বিল্ডিং এপিনে এইটো ইউনিভাৰ্চিটি হস্পিটেল ইউনিভাৰ্চিটি কেণ্টিন চৰি মাৰ্কেট কমপ্লেক্স মাই গড একো নাই এখন ফিল্ড ইয়াতে কিমান প্ৰেক্টিছ কৰিলোঁ মই বা মনত আছে আপোনালোকে এটা ইণ্টাৰেষ্টিং বস্তু কম দেই গুৱাহাটী ইউনিভাৰ্চিটিত মানে বহুতে কয় ইয়াত এইটো KK হেণ্ডিক যিটো লাইব্ৰেৰী আছে হণ্টেড বুলি মই ইয়াত পঢ়ি থাকোঁতে আহিছিলোঁ বহুতবাৰ আহিলোঁ কিন্তু এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰিলোঁ কিন্তু আজিলৈকে চ' লাইব্ৰেৰীটো সেই তাত আছে এটা আছে মানে অভাৰ দেয়াৰ